চেপ্টা হৈ কেনে হেল্ল' গাইজ, কি খবৰ আপোনালোক? আশা কৰিছোঁ সকলোৰে ভাল। তো চাওকচোন, অলপ আগতে পানী এক লাগি আছোঁ। বৰ্তমান পানী পুৰা ফুল, মানে কি ক'ব, বৰষুণ পুৰা দি আছে ধাৰাসাৰ। তো আমি যদি বৰফ পানী খাব যাম গুৱাহাটীত নে কি? তো চব পানী চলি যাই আছে, নালাৰ পানী, কি ক'ব, উপায় থাকিব লাগব। আমি দুজনে বৰ্তমান যাই আছোঁ পানী খাব, চব শিকাই দি আছোঁ। মানে ভাল লাগিছে আৰু ফূৰ্তি লাগিছে, কি ক'ব। আচলতে এখন দোকান আছিল, কিন্তু দোকানখন কি বৰ্তমান গেৰেজৰ ওপৰত ৰূপান্তৰ হৈ গৈছে। মানে পানী পুৰা আহিছে আৰু ইয়াতে ৰখাইছে গাড়ীবিলাক, চব বেয়া হৈ গৈছে। চব পুৰা বাছ ডুবি গৈছে, চাকা ডুবি গৈছে, চব ইমান পানী হৈছে মানে নক'ব আৰু। চব গাছ এখন বাইক পুৰা আধামান তল গৈছে, পুৰা চব গ্ৰীণ বাছ হয় মানে ৰাতিপুৱা পৰা ফাঁচি আছে তাতে, মানে এখন গ'ল আৰু বৰবাদ এখন পুৰা কাৰোবাৰ বাছ। চব এনে অৱস্থা হৈছে। তো এইবাৰ মই এইটো লেফ্ট চাইডত দেখিম, মানে ইপিনৰ পৰা পানী হৈছে। আমি ৰাস্তাত দুটা চাইড আছিলোঁ, এইটো চাইডে আহিছোঁ বৰ্তমান। তো চব পুৰা গাড়ীবিলাক লাইন লাইন হৈছে, যাব পৰা নাই, ইমান পানী হৈছে নক'বা আৰু। এতিয়া আগতো নাও চলাইছে মানুহবিলাকে, তো যাব পৰা নাই। মই দেখাবৰ কাৰণে উপায় নাই, তাৰ কাৰণে চৰি। তো বৰষুণ দিছে বাৰু, দেখাইছোঁ চব চাইকেলবোৰত চাকা পুৰা ডুব গৈছে, কিমান মানে পানী হৈছে ভাবি চাওক। এইটো আচলতে জি এছ ৰোড হয়, পুৰা মেইন ৰোড, তাতে পুৰা ইমান পানী। ভাবি চাওক কিমান বানপানী হ'ব লাগিব গুৱাহাটীত। তো গাইজ, ৰ'দ দিলেও ডিষ্টাৰ্ব, পানী হ'লেও ডিষ্টাৰ্ব, চব। এনেকুৱা লাগিছে আৰু পানী হ'বই যেন পাইছোঁ, বাপৰে বাপ, ক'ব নোৱাৰোঁ আৰু কি হয়, ৰাতিলৈকে দেখা যাব। যি কি নহওক, বৰ্তমান পানী খাই মজা লৈ আছোঁ আৰু। চেপ্টা হৈ কেনে তো চাব পাৰে, এইটো যে সৰু নদী, মানে নদীটো পুৰা বান্ধ দিয়া আছে, এতিয়া সিঁচৰা দিয়া আছে, কিন্তু পুৰা পানী ফুল হৈ কিনে চব পুৰা অভাৰফ্ল' মাৰি দিছে। মানে মেচিন লগাইছে, এতিয়া মেচিনৰ কাম কৰিব পৰা নাই, ইমান মানে পানী হৈছে। কি ক'ব আৰু, গুৱাহাটী মানে বৰবাদ, গম পাইছে নে? বাৰিষা টাইমত আহিব নালাগে গুৱাহাটীত। এইটো চাৰ্চ আমাৰ ঘৰত থকা এখন অভাৰব্ৰিজ বনাইছে বৰ্তমান। আজিলৈ বাই বাই।